বৈকুণ্ঠৰে পৰা গুৰুজন আহিছে, চাৰি হাতে শাস্ত্ৰ লৈ। বৰদোৱা থানতে কুসুম্বৰ গৃহতে শংকৰ জনম হ'ল। সকলোকে নমস্কাৰ, লগতে শুভ সন্ধিয়া জনাইছোঁ। আজি আমি আহিছিলোঁ নৰুৱা কুজি সত্ৰৰ ওচৰলৈ বিশেষ এটা কামৰ কাৰণে, আৰু ল'ৰাই আপত্তি কৰিলে যে বৰদোৱা সত্ৰলৈ যাব। নৰুৱা কুজি সত্ৰৰ পৰা বৰদোৱা বেছি দূৰ নহয়, আৰু তাৰ কথাৰ কাৰণে আমি তাৰ কথা এৰিব নোৱাৰি আমি আহিলোঁ বৰদোৱালৈ। আৰু বৰদোৱালৈ আহি আমাৰ আজি কিবা মনটো মানে কি ক'ম আপোনালোকক বুজাব পৰা নাই দেই। মানে গাড়ীখনৰ পৰা নামিছোঁ, নামাৰ লগে লগে মানে সন্ধিয়াৰ দবাৰ ধ্বনি বাজি উঠিছে আৰু এজন ভকতৰ আগমন ঘটিছে। কি সুন্দৰ পৰিৱেশে বিৰাজমান কৰিছে এই মুহূৰ্তখিনিত। সঁচাকৈয়ে বহুতে ভাল লাগিছে। আপোনালোকক কেনেকৈ বুজাম, কেইবাৰ গৈছোঁ বৰদোৱা সত্ৰলৈ, কিন্তু আজিৰ যিটো পৰিৱেশ পাইছোঁ সঁচাই একেবাৰে মনত ৰাখিবলগীয়া। আৰু হয়তো বহুত মানে কি বুলি ক'ম, আৰু এইটো আৰু ক'বলৈ ভাষা নাই। ইমান মনটো ভাল লাগিছে নহয়, আপোনালোকক বুজাব নোৱাৰোঁ। আৰু এয়া দেখিছে আপোনালোকে, ভকত বৈষ্ণৱ আহি আছে সন্ধিয়া নাম কীৰ্তন কৰিব, কাৰণ ভাদ মাহ চলি আছে। আৰু ভাদ মাহৰ এইখিনি সময়ত বৰদোৱাটো একেবাৰে উদুলি মুদুলি পৰিৱেশ হৈ থাকে, বহুত ভাল লগা পৰিৱেশ। আৰু সন্ধিয়াৰ পৰিৱেশত আমি অৱশ্যে কোনোদিন গৈ পোৱা নাছিলোঁ, আৰু আজি আপোনালোকক সেইকাৰণে ভিডিঅ'টো কৰি দেখুৱালোঁ। লগতে ভিডিঅ'টো আপোনালোকে কেনেকুৱা পায় স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব, আৰু লগতে কমেণ্ট দিব। ধন্যবাদ।